আপোনালোক গম পায়নে বন্ধুসকল ফ্ৰান্সৰ বৰ্ডাৰৰ পৰা 20 কিলোমিটাৰ ভিতৰত আৰু ইটালীৰ অন্তৰ্ভুক্ত এখন স্বাধীন গাঁও সেব্ৰোজা আৰু এই গাঁওখন ইটালীৰ পৰা সম্পূৰ্ণ বেলেগ ইয়াৰ নিজা কনষ্টিটিউচন আছে ইয়াতে মাটিকালিৰ পৰিমাণ হৈছে 4.9% আৰু ইয়াৰ জনসংখ্যা হৈছে 300 এই ঠাইখনত কিবা ভলকেনিক ইৰাপশ্যন বা কিবা আনহেবিটেবল হোৱা বাবে যে পপুলেশ্যন কম এইটো নহয় এইখন যেহেতু এখন সৰু গাঁও সেয়েহে ইয়াতে জনসংখ্যাৰ পৰিমাণ অতি কম হয় 1960 চনত জিঅৰ্জিয়া কাৰ্বন নামৰ এজন মানুহে এইখিনি গম পাইছিল যে এই গাঁওখন ইটালীৰ অন্তৰ্ভুক্ত নহয় আৰু ফলস্বৰূপে এই গাঁওখনৰ মানুহবিলাকে জিঅৰ্জিয়া কাৰ্বনক এজন প্ৰতিনিধি হিচাপে বাছি উলিয়াই এই গাঁওখনত ৰাজত্ব কৰিবলৈ আৰু এনেকৈ সেব্ৰোজা এখন সেপাৰেট গাঁৱলৈ পৰিৱৰ্তন হয় ইটালীৰ পৰা সবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল এই গাঁওখন ইটালীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো নিজা আছে যুদ্ধ কৰিবলৈ নিজা কাৰেন্সি আছে নিজা পাছপোৰ্ট আছে কিন্তু ইটালীয়ে এই কথা কেতিয়াও মানি লোৱা নাই ফলত ইটালীক এক নিৰ্দিষ্ট পৰিমাণৰ টেক্স দিব লগা হয় এই গাঁওখনে আৰু ইটালীত হোৱা ইলেকশ্যনত এই গাঁওখনে পাৰ্টিচিপেট কৰে বৰ্তমানৰ ৰুলাৰ মাৰ্চেলো ইয়াক একচুৱেলি ভোটে দি কেনে ওলোৱা হৈছে সিলেকশ্যন কৰা হৈছে গতিকে ইয়াৰ পৰা আমি এইখিনি কথাই বুজিব পাৰি যে ইয়াতে একচুৱেলি ডেমক্ৰেচিয়ে লুকাই আছে যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ